হেল্ল' গাইজ, মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। লগতে সকলোলৈকে ৰাস পূৰ্ণিমাৰ বহুত শুভেচ্ছা জনালোঁ। আজি ভিডিঅ'টো অলপ দীঘলীয়া, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই। আজি আমাৰ ইয়াত ৰাস পাতিছে। এইবাৰ ৰাস মই নানাচোঁ, কাৰণ প্ৰতি বছৰে ৰাস নাচিয়ে থাকোঁ আৰু এইবাৰ বহি পেলাই ৰাস চাম। গতিকে আপোনালোককো দেখাম আমাৰ ৰাসখন। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক তেন্তে ষ্টাৰ্ট কৰোঁ। এয়া মই ৰেডি হৈ যাবলৈ ওলাইছোঁ মেকআপ কৰিবলৈ, আৰু এয়া আহিল মোৰ লগৰ যিটো মোক নিবলৈ। মজা লাগিছে ন? আজি যিহেতু পূৰ্ণিমা, সম্পূৰ্ণকৈ জোনটো গোল হৈ গৈছিলে, দেখিবলৈ ইমানেই ভাল লাগিছিলে। আৰু আজি সকলোতেই ৰাস, আৰু এয়া মই পাই গ'লোহি মেকআপ কৰিবলৈ। মানে মোক ঠিক কৰিছিলে দুগৰাকীয়ে মেকআপ কৰিবলৈ, মই পাৰিম বুলি ক'লোঁ। সম্পূৰ্ণ লুকটো ভিডিঅ' কৰা নহ'ল, কাৰণ বহুত দেৰি হৈ গৈছিলে, যোৱাটো দেৰি হৈ গ'ল। আৰু এয়া ফাৰ্ষ্ট টাইম মই কৃষ্ণ মেকআপ কৰিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। যিহেতু মেইন কৃষ্ণ আছিলে, সেইটো কাৰণে ফুটটো মই দিয়া নাছিলোঁ, শনিকৰেই দিছিলে। আৰু এয়া ফুল লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ভালকৈ ভিডিঅ'টো বনোৱা নহ'লে, যি নহওক যিকণ পাৰিছোঁ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰ পৰা আহি এয়া ঘৰৰ ওচৰৰ বৌ এগৰাকীকো উলিয়ালোঁ, আৰু এয়া গ'লোঁ ৰাসলৈ। কিন্তু মই ৰাসৰ গোটেইখিনি ভিডিঅ' দিব নোৱাৰিলোঁ, কাৰণ দেৰি হ'ল গৈ পোৱালৈ। এয়া পুতনাৰ প্ৰৱেশ।
অলপহে এড কৰিছোঁ। যি নহওক আমাৰ ৰাসখন কেনেকুৱা পালে আপোনালোকে চাই প্লিজ কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।